বিহুৰ আগতে লাগি শেষ হোৱা এয়া ফুলপাহ আকৌ লাগিছে, আকৌ কলি মেলিছে। চাওকচোন, মনটো যে বহুত বেছি ভাল লাগে নহয়নে? আৰু এয়া 2-3 বছৰ হৈছিলে আচলতে লগাই থোৱা, কিন্তু এইবাৰ প্ৰথম ফুল ফুলিছে। বহুত বেছি ভাল লাগিছে চাই পেলাই ন, কালাৰটো ইমান ধুনীয়া। আৰু ঘৰত ফুল থাকিলে মনটো বহুত বেছি ভাল লাগে। আৰু যি ফুল দেখিলোঁ সেইকাৰণে পুটুককৈ ভিডিঅ' এটাকে কৰিলোঁ। আৰু এয়া গোলাপজোপাৰো কলি মেলিছে, 4টা কলি মেলিছে এবাৰ, বহুত বেছি ধুনীয়া লাগিছে। সেইকাৰণে মই যে ভিডিঅ' এটাকে কৰোঁ। আৰু ডেইলি মিনি ভ্লগ বনাম বুলি ভাবোঁ, কিন্তু বনোৱা নহয় জানেনে। কি কৰিম, ডেইলি দেখোন মোৰ একেখন ৰুটিকে থাকে। তথাপিও আজি কম্পিউটাৰ যাম আৰু সেইকাৰণে ভাবিলোঁ মিনি ভ্লগ এটাকে বনাই দিওঁ। আৰু প্ৰথম ফুলেকে দেখুৱালোঁ। সেইকাৰণে আমি কম্পিউটাৰ কৰি আছোঁ। আৰু মই এয়া আজি ডিটিপি, তাৰপিছত এয়া হাইড্ৰেট হৈছে চাওক। আৰু অলপ টাইম কম্পিউটাৰ কৰিলোঁ কৰি এতিয়া আহি আছোঁ। আৰু আমাৰ কলেজৰ সন্মুখেদি আহিছোঁ, চাব দেই, চাওঁ।